Satyam Sivam Sundaram Satyam Sivam Sundaram Hur Devi Koru Pranam Hur Devi Korilu Pranam Super Warrior. 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 Warrior. Super Warrior. Super Warrior. Super Warrior. কোন আপনি? I am Kanak Mahanta from CBI Crime Branch. Please come. Mr. Selim, হস্পিটেলত গৈ টেৰৰিষ্টক গুলি কৰা আৰু পুলিচ ষ্টেচনত গৈ গুলি কৰা তাৰ তদন্তৰ কাৰণে একচুৱেলি মই আপোনাৰ লগত ধৰিবলৈ আহিছোঁ। ইতিমধ্যে এদিন আপোনাৰ মই চৌহদত প্ৰৱেশ কৰিছিলোঁ আৰু তাতে মই কিছুমান প্ৰুফ পাইছিলোঁ। পিছত কিবা আৰোগ্য পাইছেনে? আৰোগ্য পাইছোঁ প্ৰেছাৰ কমিছে এতিয়া আগত? আপোনাৰ কমিছে। হেৰি কৰি থাকিব আপোনাৰ এই যিটো খোৱা লোৱাটো অলপ মাছ মাংসটো কমাই দিব আৰু টেবলেট যি দিছোঁ আগতে সেইটো খাই থাকিব বুজিছে কি নাই? আৰু ধৰি লওক আপোনাৰ কেঁচা নহৰু পাব, প্ৰেছাৰ আছেতো কেঁচা নহৰু হয় মৰ্ণিঙতে দুইটো খাই দিলে খাৱাটো ভাল হয় আৰু নহৰুটো বহু কাম কৰে গতিকে এতিয়া আহোঁ নহয় জানো? আৰু আপুনি ভাল পাইছে আৰু কিবা হেৰি মোক খবৰ দিব হা ঠিক আছে ধন্যবাদ। নাজিমা
নাজিমা মাজনী তাৰো মাতলে আব্বাই মাক নেদেখিলে থাকিবই নাই ৰান্ধনী মা ৰান্ধনী ঘৰত আছে হয় নেকি তোমালোকে মুখেৰে একবাৰ মাত দিব পাৰা মই মাতি আছো এতিয়া মুখৰ মাত নাই নেকি কাৰণ এযোৰ কাপোৰ দিব লাগিব কিন্তু ঠিক আছে তুমি বজাৰলৈ যাবা মোৰ লগত হা আৰু মোৰ লগত যাই তুমি পছন্দ কৰি লবা হলতো আৰু যোৱা হা এতিয়া ডাঙৰ হৈছে আগৰ দৰে নাই নহয় মাজে মাজে হেল্প দিয়া যোৱাচোন মৰ্নিং চিলিণ্ডাৰ গুড মৰ্নিং কি কৰিছা তুমি ইয়াতে হে আজি স্কুলত যোৱা নাই নাই কিয় বন্ধ বন্ধ নেকি আচ্ছা থেংক ইউ নাচিবা জানা হে নাজানা এই নাচিব শিকিব লাগে আপোনাৰ মাজনী মোৰ লগত পঢ়ে হয় নেকি আচ্ছা আমাৰ মাজনী তোমাৰ লগত পঢ়ে বঢ়িয়া ঠিক আছে ভালেৰে পঢ়িবা হা আচ্ছা যাম দিয়া এতিয়া হা নমস্কাৰ ছাৰ নমস্কাৰ ভালনে খবৰ আছোঁ ব্যৱসায় চলি আছে চলি আছোঁ নেকি আচ্ছা থেংক ইউ এতিয়া ক'ৰবাত যাব এতিয়া ভাল কাম যাব হ'ল পিছে আচ্ছা ঘৰৰ কাৰণে ঠিক আছে হা যাওক আলাইকুম সালাম কি খবৰ তোমাৰ ভালনে আপনি ক'ত যায় ৰোগী চাব যায় নেকি ৰোগী চাব যাওঁ ইয়াতে মাতিছে হয় এই পূৰ্ণিমাতে হয় মানে প্ৰেছাৰৰ ৰোগী আছেতো হয় ঠিক আছে হয় হয় মাজনী আব্বা টাইডাল লৈ আহাচোন আব্বাই টাইডাল নিজেও আনি ল'ব শুনা মোৰ দেৰি হৈছে সেইকাৰণে তোমাক টাইডাল আনি দিছোঁ মোৰ যেতিয়া মোৰ দেৰি হৈ যায় এইফালে হস্পিটেল ৰোগী মৰি যাব গম পাইছা কিনা সোনকালে মই যাব নোৱাৰো বুজিছে আব্বা মোক স্কুলত থৈ যাব যাওঁতে ঠিক আছে দেন তুমি অলপ সোনকালে ওলোৱা হা মোৰ দেৰি হ'ব আই এম ৰেডি ঠিক আছে বলা সোনকালে বলা মাজনী নহয় কিয় মোৰ দেৰি হৈছে আকৌ ৰখি থাকিব নোৱাৰিম আহিছোঁ মই হা বহ আব্বা আজিও কিবা পাহৰিলোঁ নেকি কি পাহৰিলো মই মাৰ গালৰ কিছটো হয়তো সেই ভিটামিন কিষ্ট খাব মই সদায় পাহৰোঁ কিস্তিত গোটেই কেইটা ভিটামিন সোমাই আছে গতিকে সেই কিস্তি খালি আৰু বেলেগ ভিটামিনৰ টেবলেট খাব নালাগে সি শৰীৰৰ বহুত কাম আহিব আজি মই আৰু তোমাৰ মাক কিস্ত মোৰ দেৰি হৈছে সোনকালে যাব লাগে বুজিছা হা ন চেলিম তুমি ঘৰ চেঞ্জ কৰিলে হয় মই ঘৰ চেঞ্জ কৰিলোঁ কাৰণ এই জানাই নহয় টেৰৰিষ্ট মোৰ ঘৰতে প্ৰৱেশ কৰিছিলে নাই আপুনি ভালে কৰিছে এতিয়া ভালে নাই আছোঁ ভাল ঠিক আছে আপুনি ক'ত যাব এতিয়া মই আছোঁ অলপ ৰোগী কাষলৈ যাম আচ্ছা হ'ব লগ পাম আৰু হয় কাপোৰ আকৌ কিনিম ব'লা ভালে বুজিছে কিন্তু ইয়াত বেলেগ বস্তু চাব তাৰ ঘৰত টেৰৰিজমে তাক বাপ দেখাইছে আৰু ডক্তৰ ওলাইছে আৰু তাৰ ছোৱালীৰ লগত আহিছে কি হ'ল মা টেৰৰিষ্ট চাপৰ্ট কৰে নেকি টেৰৰিষ্ট মোৰ ঘৰত সোমাইছে টেৰৰিষ্টক মই চাপৰ্ট দিয়া নাই আৰু সিহঁতক মই টেগ কৰিছোঁ গম পাইছে কিন্তু আপোনাক মানে ঠাট্টা কৰিবলৈ হা সোমাইছে আৰু সিহঁতে ঠাট্টা গুচি আৰু ইহঁতে চেইন কৰিব ইহঁতে চলি যাব ইহঁতে ঘৰ কৰিব কিন্তু চুৰ টকা গুণ্ডা যিটো চাপৰ্ট কৰি আমি নকৰোঁ
চেলিম মোৰ এটা চিৰিয়াছ ৰোগ হৈছিল মই আপোনাকে বিচাৰিছিলোঁ যাব লাগিছিল ক'ত ঘৰ তোমালোকতো আগতে দেখা নাই এই আপুনি জানো নহয় আপোনাৰ হেৰিটো জানতো আপুনি ভাল ডক্টৰ হিচাপে এজন ভাল ফিজিচিয়ান হিচাপে ভালদৰে আচ্ছা কিমান দূৰ অলপ দূৰ আছে বেছি নহয় বলক এবাৰ চাই আহিব এই চিৰিয়াছ ৰোগ কাইলৈ বলক কোন তোমালোক চেলিম আমাৰ চাৰিজনকে মাৰিছে আৰু আমি বোৰ বাকীবোৰ জীয়াই আছো নহয় এতিয়াও বাপেক মৰিছে পুতেকবোৰতো আছো আপোনাক মাৰ কাৰণে বহুত প্লেন বনাই আছো আমি আমাৰ বছৰ ওচৰলৈ লৈ যাম আমেৰিকাৰ পাকিস্তানৰ পৰা নতুন টেৰৰিষ্ট আহি আছে বুজিছ তোমাকে নেদেখিলে থাকিব যেনো আৰু তোমাকে নেদেখিলে থাকিব যেনো আৰু তোমাকে দূৰলৈ যাব নোৱাৰো দূৰলৈ গ'লেও মন যেন বহে তোমাৰ ছবিটিহে চকুৰ আগত ভাহে জনমে জনমে বিচাৰো তোমাকে জনমে জনমে বিচাৰো তোমাকে এৰি দিয়া মাজে আহিব নহয় মাজনী মাৰাক লৈ আহা মা আপুনি পিছত বহক ৰবা মই অলপ দোকানৰ পৰা আহিছোঁ হা নাজিমা মাজনী তাত বম ব্লাষ্ট হৈ আছে তাত নাযাবা নাই যাব নোৱাৰিবা ধৰা যাব নিদিবা দিয়াৰ বাতৰি কৈছো মই নিপামণি নাথে আজি চহৰত ডক্টৰ চিলিমৰ গাড়ীত বম ব্লাষ্ট হয় প্ৰথমতে ডক্টৰ চিলিমৰ প্ৰাণ ৰক্ষা পৰে যদিও তেওঁৰ পত্নী আৰু ছোৱালীৰ তিতাতে মৃত্যু হয় পুলিচৰ তথ্য মতে এই ঘটনাটোৰ লগত উগ্ৰপন্থী জড়িত আছে বছ ব্লাষ্টত চেলিম বাচি গ'ল তেওঁৰ ঘৈণীয়েক আৰু ছোৱালীজনীৰ মৃত্যু হ'ল কি তোমালোকে সামান্য কামটো কৰিব পৰা নাই বম্বেৰ দৰে ঠাই আমি উৰুৱাই দিছো কিন্তু অসমত তোমালোকে এই কামটো কৰিব পৰা নাই কি নিলজ্জ কাম নকৰৰ ৰোগী চিকিৎসা জনমে জনমে বিচাৰো তোমাকে জনমে জনমে বিচাৰো তোমাকে জনমে জনমে
বিচাৰো তোমাকে জনমে জনমে তোমাকে নেদেখিলে থাকিব নোৱাৰো তোমাকে নেদেখিলে থাকিব নোৱাৰো তোমাকে দূৰলৈ যাব নোৱাৰো দূৰলৈ গ'লেও মন যে নবহে তোমাৰ ছবিটি চকুৰ আগত ভাহে জনমে জনমে বিচাৰো তোমাকে জনমে জনমে মোৰে যে হৃদয় তুমি বানলা মোৰে যে হৃদয় তুমি বানলা বানো তুমি মৰম যে খুপালা নোৱাৰ ভাঙিব তোমাৰ বাখনি নোৱাৰ ভাঙিব তোমাৰ বাখনি জনমে জনমে বিচাৰো তোমাকে জনমে জনমে বিচাৰো তোমাকে প্ৰেমৰে সাগৰত মোকে যে পেলালা প্ৰেমৰে সাগৰত মোকে যে পেলালা প্ৰেমৰে সাগৰত মোকে যে ডুবালা নোৱাৰো সাঁতুৰি আহিব কাষলৈ নোৱাৰো সাঁতুৰি আহিব পাৰলৈ জনমে জনমে বিচাৰো তোমাকে জনমে জনমে বিচাৰো তোমাকে জনমে জনমে বিচাৰো তোমাকে জনমে 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 বিচাৰো তোমাকে জনমে জনমে বিচাৰো তোমাকে Jaki rysiego? Jaki rysiego? সিহঁত টেৰৰিষ্ট মোক মাৰিবৰ কাৰণে খেদি আহিছে মই পুলিচক কৈ দিছিলোঁ যে সেইকাৰণে মোক মাৰিব আহিছে প্লিজ মোক ৰক্ষা কৰক না প্লিজ মই তোমাৰ ৰক্ষক নেকি হ্যাঁ কোৱাচোন বাৰু ঠিক আছে তুমি থাকা ক'ত মই অলপ দূৰত যে তাতে ভাড়া ঘৰত থাকোঁ প্লিজ আপুনি অলপ ড্ৰপ কৰি দিয়ক না প্লিজ ঠিক আছে বলা তোমাৰ নাম কি মোৰ নাম ৰবিনা ৰুবিনা আচ্ছা আচ্ছা আপোনাৰ নাম মোৰ নাম সেলিম সেলিম সেই যে টেৰৰিষ্ট ঘৰত সোমাইছে হয় মোৰ ঘৰতে বাপৰে সেই মানুহজনক মই লগ পাইছোঁ আজি মোৰ চকুৰ আগত বাহ মই কি লাকি আপোনাৰ পত্নী বাৰু আপোনাৰ লগত আছেনে তেওঁক এটি থেংকছ কৰিবৰ কাৰণে মোৰ বৰ মন গৈ আছে আচলতে মোৰ পত্নী আৰু মোৰ ছোৱালী
টেৰৰিষ্টৰ বম ব্লাষ্টত নিহত হৈছে। আই এম ছ' চৰি। আচলতে মই গম পোৱা নাছিলোঁ। টেৰৰিষ্টৰ কাৰণে ইন'চেণ্ট পিপুল থাকিবই নোৱাৰা হৈছে। ই যে নহয় এইবোৰ। এয়া মোৰ ৰুম পালোহি। স্যার আপনার পরীক্ষার বাবে মোক থানার পৰা পঠিয়াইছে। আৰে ভাই মোৰ লগত হ'লে তোমাৰো মৃত্যু হৈছে। গতিকে পৰীক্ষা নিদিয়ে ভাল হ'ব নেকি মই নিজৰ পৰীক্ষা নিজে দি ল'ম বুজিছা। স্যার আমার পরীক্ষা দিয়াতো আমার কর্তব্য, আমি মৃত্যুলৈ চিন্তা নকৰোঁ। ঠিক আছে তেতিয়া তোমাৰ ডিউটি তুমি কৰি যোৱা, হয়তো নাই আৰু নহয় জানো। আছো স্যার আপোনাৰ পিছে পিছে যিবিলাক মানুহ ঘূৰি আছে সিহঁত স্যাৰ আচল টেৰৰিষ্ট নহয়। টেৰৰিষ্টে স্যাৰ সিহঁতক টকা পইচা দি ঘূৰাই লৈ ফুৰাইছে। আচলতে স্যাৰ আজিকালিতো জানে চোৰ ডকাইত বদমাছ এইবিলাক কথাটো জানে স্যাৰ। গুণ্ডা চব স্যাৰ টকা দ্বাৰাই চলে। আপোনাক কিবা যাব নোৱাৰি স্যাৰ। তুমি ঠিকেই কৈছা আছো, কাৰণ এতিয়া দেশত এনেকুৱা হৈছে পলিটিকেল পাৰ্টিতকৈও টেৰৰিষ্টৰ দল বেছি হৈ গৈছে। এনেকৈ মোক আৰু কিমান দিন তুমি ডিউটি দিছা স্যাৰ? চৰকাৰী ডিউটি আমিতো সদায় কৰিব লাগিব স্যাৰ। স্যাৰ হয় স্যাৰ হয়। আচলতে স্যাৰ গুলিটো চেলিমৰ গালৈ মাৰিছিলে, কিন্তু ভুলবশতঃ আমাৰ কনিষ্টেবলৰ গাত লাগি গ'ল স্যাৰ। হয় স্যাৰ, দুৰ্ভাগ্যজনক। হয় হয় স্যাৰ, হয় স্যাৰ, হয় হয়। বডিটো পঠিয়াই দিছোঁ পষ্টমৰ্টেমৰ কাৰণে স্যাৰ। হয় হয় স্যাৰ, ৰিপৰ্ট আহিব স্যাৰ, আহিলে জনাম স্যাৰ। অ'কে স্যাৰ, হয় স্যাৰ, হয় স্যাৰ। বুজিছে চেলিম দা, আমি দুয়োজনে এতিয়া টেৰৰিষ্টৰ টাৰ্গেট। আমি নিজৰ নিৰাপত্তা নিজেই ল'ব লাগিব। ঠিকেই কৈছা তুমি, আমি নিজৰ নিৰাপত্তা নিজে ল'ব লাগিব। सेलिम को मारने के लिए।
আজিৰ সন্ধিয়াৰ বাতৰি কৈছোঁ মই নৱনিকা নাথে। আজি চহৰত পুলিচ আৰু উগ্ৰপন্থীৰ মাজত গুলিয়াগুলি হয়। পুলিচে 2জন উগ্ৰপন্থী কৰায়ত্ব কৰে। পুলিচৰ গুলিত এজন আহত হৈ হস্পিটেলত ভৰ্তি হৈ আছে আৰু আনজন পুলিচৰ লকআপত আছে। পুলিচৰ তথ্য মতে এই দলটিয়ে ডক্টৰ চিলিমৰ গাড়ীত বম ব্লাষ্ট কৰিছিল। মই চিনি পোৱা নাই মোক এছপি মেডামে কথা দিছিল সেইটো মানে ডিউটি দি আছে বুজি কিনে পাইছে বোলে মানুহ কম আছে মোক কথা দিলে এছপি মেডামৰ ফোন নম্বৰ আছে নেকি নাই ছাৰ ইমান সোনকালে এটা টেৰৰিষ্ট ৰখি আছে আপোনালোকৰ ফোন নম্বৰ নাথাকে এছপি এছপি মেডামৰ ফোন নম্বৰ তোমালোকৰ থাকিব লাগে চাব মই হেল্ল' মেডাম আচ্ছা আচ্ছা মই আহি পাইছোঁ কিন্তু ইয়াতে ভাল ডিউটিয়ে দি আছে পিছে দুজনে হয় নেকি মই থাকিব লাগিব নেকি তাৰ ইয়াতে আচ্ছা ঠিক আছে মই আছোঁ বাৰু অ'কে ধন্যবাদ থেংক ইউ বুজি পালে না ঠিক আছে মই ইয়াতে আছোঁ তোমালোকে হেৰি কৰা চাহ পানী খাইছা নেকি নাই খোৱা চাহ পানী খাই দেৰি কৰিব লাগে আৰু টেৰৰিষ্ট গান্ধীবাদী লেনিনবাদী মাৰ্ক্সবাদী মাওবাদী বিসম্বাদী সমাজবাদী এইগিলাক বাদী গতিকে সেই বাদীগিলাৰ প্ৰত্যেকটো একোটা আকৌ উদ্দেশ্য বা লক্ষ্য থাকে কিন্তু ইহঁত উগ্ৰবাদী সকলো বাদীৰ ওপৰত ই উগ্ৰবাদী বুজি কি নাই গান্ধীবাদী মাওবাদী লেনিনবাদী মাৰ্ক্সবাদী সেয়াটো সকলোৰ ওপৰত উগ্ৰবাদী ইয়াৰ কোনো লক্ষ্য নাই গম পাইছে ইয়াৰ কোনো লক্ষ্য নাই কেৱল ধ্বংস ইয়াৰ কেৱল ধ্বংস হয় গতিকে এই উগ্ৰবাদীৰ লগত মই এতিয়া অকলে ডিউটি দিয়া মানে এটা বিৰাট চিন্তাৰ কথা আছে গতিকে তোমালোক আহা মানুহে চাহ খাই গতিকে তিনিটা হ'লে আমাৰ কোনো চিন্তা নাই বুজি কিনে এখন দিয়া मुझे जानता है भाई कौन सेलिम है मेरा नाम सेलिम याद है पुलिस इंस्पेक्टर बनकर तुमको मालूम नहीं मुझे मत मारो मुझे मत मारो मुझे मत मारो এয়া হোটেল পালোৱে বলকচোন অলপ তাতেই বহি কথা পাতো সেলিম দা আপোনাৰ ৰোমাঞ্চ জীৱনৰ বিষয়ে অলপ কৈ দিয়কচোন মানে আপুনি নাজিমাক কেনেকৈ লগ পালে তাইৰ লগত কৰা সৰু সৰু ৰোমাঞ্চৰ কথা এইটো সেলিম দা সেলিম কোনটো খেল চিকেনৰ ডক্টৰ পদাই লোৱা এইটো যে কি কোৱা সন্ধ্যা নেকি সেলিমদা চাইফালে আহাচোন কি প্ৰেমনগৰলৈ আহিছিলে নেকি প্ৰেমনগৰ প্ৰেমনগৰ পাৰ্ক মানে প্ৰেমনগৰহে মই অকলে অহা নাই মোৰ লগত নাজিমা আহিছে নাজিমা কোন নাজিমা আপোনাৰ কিন্তু তাই বৰ ভাল পায় এই আৰম্ভ কৰিলে নহয় তুমি আপুনি এটা বহকচোন দাদা তোমাৰ সেলিমদা মাতিছে সেলিমে মোক মাতিছে কি কথা কোৱা সেলিমৰ লগত মোৰ কোনো পৰিচয় নাই তুমি কি মোৰ লগত একো ফোন কৰিব আহিছা মই একো ফোন কৰা নাই তেখেত তাত বহি আছে তুমি এবাৰ যোৱাচোন বাৰু আহিছোঁ মইতো তোমাৰ আগতে দেখা নাই মই কেনেকৈ কোনে ক'লে তোমাক মোক সন্ধ্যা ক'লে সন্ধ্যা সন্ধ্যা কৈছে সন্ধ্যা দেখোন মোক এটা বহিবলৈ গৈ বুলি তাই দেখোন লিখ পিঠা আচ্ছা তুমি অলপ বহাচোন তুমি মোক বহিবলৈ গৈ ক'লেও কৰা বলাচোন আমি 3 কাপ চাহ খাই লওঁ সেলিম দা কি হ'ল কোৱাচোন আপোনাক কিবা দিলেও আপুনি নলয় কি দিলা তুমি একোটো দিয়া নাই মোক আপোনাক একো নিদিয়াকৈ
আপোনাৰ লগত বহি এই সেউজীয়া গছৰ তলত জিৰণি ল'বলৈ আহিছোনে? কি দিলা তুমি খোলা খুলিকৈ কোৱাচোন আপোনাক মই মোৰ হিয়া দিলোঁ। হয়তো তুমি মোক হিয়া দিলা আৰু মই তোমাৰ হিয়া ল'লো নহয় জানো চঞ্চলাহি তোমাৰে মুখতে দিলো তোমাকে হিয়া ললো তোমাৰে লাজৰ চাৱনি তোমাৰে চকুতে প্ৰণয়ৰ হাঁহি তোমাৰে মুখতে হিয়া দিলো তোমাকে হিয়া লৈলো তোমাৰে এতিয়া হলা যে লগৰী হৃদয় লগৰী দিঠকৰ লগৰী সপোনৰ লগৰীয়া হলা মোৰে জীৱনৰ লাজৰ চাৱনি তোমাৰে চকুতে চঞ্চলাহি তোমাৰে মুখতে দিলো তোমাকে হিয়া লৈলো তোমাৰে নিতো বিচাৰো চাবলৈ মুখনি নেদেখিলে তোমাক নাহেও টোপনি নিতো বিচাৰো চাবলৈ মুখনি তোমাকে কৰি নাহেও টোপনি লাজৰ চাৱনি তোমাৰে চকুতে প্ৰণয়ৰ হাঁহি তোমাৰে মুখতে হিয়া দিলো তোমাকে হিয়া ললো তোমাৰে তোমাকে হৃদয়ৰ আপোন কৰিলো মুখৰে পুৰখা তোমালৈ খুলিলো তোমাৰে ছবিটি হৃদয়ত আঁকিলো হৃদয়ৰ মৰমত ডুবাই ৰাখিলো
লাজৰ চাৱনি তোমাৰে চকুতে চঞ্চল হাঁহি তোমাৰে মুখতে দিলো তোমাকে ইয়া লৈলো তোমাৰে লাজৰ চাৱনি তোমাৰে চকুতে প্ৰণয়ৰ হাঁহি তোমাৰে মুখতে দিলো তোমাকে হিয়া ললো তোমাৰে তোমাক নিজে মাৰি দিবা আজি পৰা দেই বুজিছা তাৰপিছতে হাঁহিটো মাৰি দিয়া বঢ়িয়া যা এই টাইগাৰ লৈ আছো বৰ্তমান হা নাজিমা তোমাৰ টিফিনে কি হৈছে নে হৈছে প্ৰায় কি হ'ল আজি ইমান দেৰি হৈছে এৰি দিয়া মাজনী আহিব নহয় এই দিবতে মন নাযায় মাজনী তুমি যাই তুমি লাগে যোৱা বেগটো মই নিম আব্বা তোমাৰ হৈছে কি নাই গৈছো ৰবা আপুনি কিয় পাহৰিলে নেকি এই আল্লাহ কি পাহৰিলো একো পাহৰা নাই মই পাহৰিলো মাজনী মাক চাহ খাব পাৰিলা চুপ মনত পৰিছে এতিয়া এইয়া দুৱাৰটা মন পেলাই যে এতিয়া ঠিক আছে মই যাওঁ হা তুমি মাজনীক 2 বজাত গৈ লৈ আহিবা স্কুলৰ পৰা হ'লতো বদমাছ বুজিছা নাজিমা নাজিমে বোলে আকৌ নিকা কৰিলে আৰু এতিয়া দুজনী হ'ল আপোনাৰ কি হ'ল আৰু যে মন নেকি কেৰেলাৰ কথাটা মই গম পাওঁ আপোনাৰ কথা বেয়া বুলিহে কৰিছোঁ মই কি যে ভবা তুমি মই আকৌ কোনোবা এজনী আশা বুলি বুলি ভাবা নেকি হা শুনাচোন ইয়ালে বহা আচ্ছা চাহজাহানে মমতাকে ভাল পায় এটা তাজমহল এখন দিছিল হয় না গতিকে মই তোমাক ভাল পাই দুটা তাজমহল বুজিছা হা কি সুন্দৰ সংসাৰ আছিলে আপোনাৰ সংসাৰখন ধ্বংস কৰি দিলে সেলিম দা আমি দুয়ো অকলে মই ভাবিছোঁ আপোনাৰ নাজিমৰ আসনখন যদি মই পূৰ্ণ কৰোঁ নিভাৰ 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 মই আকৌ সাংসাৰিক জীৱন বিচৰা নাই আমি বন্ধু হৈতো থাকিব পাৰিম আমি সেইটোৱে বিচাৰোঁ তুমি বন্ধুৱে হ'লা এতিয়া সেই সৰু ল'ৰা ছোৱালীবোৰ দেখিছেনে কিমান যে ভাল লাগে মোৰো সৰুকালটোলৈ বৰকৈ মনত পৰে সৰু হৈ থকা হ'লেই ভাল আছিল ডাঙৰ হৈ বেয়াহে হ'ল ডাঙৰ হৈ বিপদৰ সন্মুখীন হ'ব লগা হৈছিল মোৰো মাজনী এনেকৈ স্কুললৈ আহিছে ইন্সপেক্টৰ ডক্টৰে কৈ আছিলোঁ আচ্ছা আপোনালোকৰ থানাৰ কাষত এখন পাহাৰ আছে হয় না এই পাহাৰখনৰ ওপৰত এটা বন্দুকধাৰী দল দেখোন ঘূৰি আছে এইবোৰ আপোনালোকৰ মানুহ নেকি আমাৰ মানুহটো নহয় কি কাপোৰ আছে চিভিল ড্ৰেছৰ নাই নাই আমাৰ মানুহ নহয় তেতিয়াহ'লে তেহাত ক'ত আল কায়দা বা অন্য সংগঠনৰ মানুহ হ'ব নোৱাৰেতো কালি তালৈ ডেমেন ডিয়াৰক যাওকচোন অনুসন্ধান কৰক নহ'লে সৰ্বনাশ কৰিব ইমিডিয়েট ঠিক আছে আমি গৈ আছো গাড়ী উলিয়া আমাৰ কাষৰ পাহাৰখনলৈ ভেটেনেৰী পাৰ্টিটো আহিব দে সোনকালে কৈ
মই ইয়াতে পুলিচ ৰিপৰ্ট লিখিবলৈ আহিছোঁ মোক গুণ্ডা মাৰিছে মই মৰি পেলাই পুলিচ থানাত আহিম হে হস্পিটেল নাযায় হস্পিটেল জেগা আমি বেণ্ডেজ কৰি যাম সেই আহিছোঁ ৰিপৰ্ট দিবলৈ ক'ত চাই দিব ৰিপৰ্ট দিবা ঠিক আছে কৰি লওঁ ছাৰ ক'ত কৈছে টেৰৰিষ্ট মাৰিবলৈ গৈছে টেৰৰিষ্ট মাৰিবলৈ গৈছে টেৰৰিষ্ট মাৰিব পাৰিব জানো টেৰৰিষ্ট মাৰিবলৈ হ'লে বহুত উচ্চ দিন লাগিব এইজন লকপত কোনে টেৰৰিষ্ট এইজন টেৰৰিষ্ট তুমি অকলে টেৰৰিষ্ট ৰখি আছা আৰু যদি সি পলাই যায় হে এইখন গৰু থানা নহয় পুলিচ থানা হয় গৰু থানাৰ পৰা গৰু বনাব পাৰে কিন্তু পুলিচ থানাৰ পৰা আসামি বনাব নোৱাৰে তুমি চাৰিটা লগত কেনেকৈ মোৰ টেৰৰিষ্ট মাৰিবলৈ ভয় লাগে ভয় লাগে ইয়াক ভয় কৰে নেকি তাৰমানে মই কিন্তু টেৰৰিষ্ট মাৰিব পাৰোঁ এই দে আপুনি মাৰিব টেৰৰিষ্ট অঁ এই দেহতে মই ইয়াক মাৰিম ইমান চেক কৰি ল'ব Hands up. Hands up. আপুনি ইমান প্লেন কৰি আহিছে আচলতে পাহাৰত কোনো টেৰৰিষ্ট নাই মই প্লেন কৰি ফোন কৰিছিলোঁ বুজিছা Go. 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 চেলিন্দা এতিয়া মোৰ লগত থাকি আপোনাৰ দুখবোৰ অলপ পাতলিছে নে তুমি বন্ধু হিচাপে মোৰ লগত আছা তথাপি তাৰ মাজত অলপ মই সুখ পাইছোঁ নোপোৱা নহয় বলকচোন তাতে অলপ বহি লওক চেলিন্দা সেইদিনা আপোনাৰ ৰোমাঞ্চৰ বিষয়ে ক'লে আজি কওকচোন আপোনাৰ জীৱনলৈ সংঘাত কেনেকৈ আহিল টেৰৰিষ্ট আপোনাৰ ঘৰত কেনেকৈ প্ৰৱেশ কৰিলে সেইটো বৰ ভয় লগা দৃশ্য আৰু ভুক্তভোগীসকলে সেইটো কথা কৈছে ঠিক আছে কম বাৰু মাজনী ভুক্তসকলে তুমি বিচাৰি পোৱা নাই আহাচোন এবাৰ কোন আপোনাৰ বুজিবৰ বাগিব তোমালোক এইবাৰ হাতীয়াৰ যে বেছি কথা নক'ব এতিয়াই গুলি কৰিম আমি ইয়াত দুজন মানুহ মাৰিবলৈ অহা নাই আমাক ইয়াত বহুত খৰচা কৰি পঠিয়াইছে আমি 200-300 মানুহ মাৰিলে আমাৰ আশা পূৰণ सर मीटिंग में आदमी आ रहे आने दो इसके बाद हम अटैक करेगा নিষ্ঠুৰ তোমালোক হে তোমালোকে ইয়ালৈ কিয় আহিছা তোমালোক আমি কিয় এনে কৰিছো ইহঁতক সেইটো মোক বন্ধ কৰি থওঁ চুপ বহক আপুনি ক'লৈ যাব নোৱাৰে আমি পুলিচৰ হাতৰ পৰা জীৱন বচাবলৈ ইয়াত সোমোৱা নাই আপোনাৰ ওচৰত এখন ডাঙৰ মিটিং হ'ব আৰু এইখন মিটিঙত ডাঙৰ হেজাৰ মানুহ হ'ব আৰু তেতিয়াই আমি এটেক কৰিবলৈ সাজু হ'ম আচ্ছা তোমালোক ক'ৰ পৰা আছে তোমালোক অসমীয়া কৈছে অসমীয়া যেন নালাগে পাকিস্তানৰ পৰা বাংলাদেশৰ পৰা হিন্দুস্তানলৈ আহিছোঁ হয় আমি অসমীয়া নহয় কিন্তু অসমীয়া মই শিকি লৈছোঁ আমি হিন্দুস্তানত যিটো এটেক লওঁ সেইটোতে আমি ছাকচেছ হ'ম কিন্তু পাকিস্তানত ইমান সহজ নহয় আমি অচিনাকি মানুহ হ'লেও অলপ টকা দি অসমৰ মানুহৰ কাম কৰিব পাৰোঁ কিন্তু তোমালোকক এইবাৰ মই এতিয়া চাকৰি কৰা নিদিওঁ ময়ো মুছলমান কিন্তু মই হ'ল হিন্দুস্তানৰ মুছলমান বুজিছা মই পাকিস্তানৰ মুছলমান নহয় মোৰ নিজৰ দেশৰ প্ৰতি মোৰ প্ৰেম আছে গম পাইছে গতিকে সুদূৰ পাকিস্তানৰ পৰা তোমালোকে ইয়াতে হিন্দুস্তানৰ মানুহ মাৰিবলৈ আছে তোমালোকৰ মুছলমান ঘৰৰ কলংক মই তোমালোকক এইকেইটাত এটেক কৰিবলৈ কিয় নিদিম মই মৰিয়লৈকে অলপ বচাম বহুত কথা বুকি আছে এতিয়া একবাৰ গুলিয়াই মাৰিম পাকড়াও उसको बाहर लो देना
क्या हुआ? तो मार डाला सर। ठीक किया। নাজিমা মই সেলিম তুমি এইফালে ওলাই আহা सर हमारा आदमी को मार डाला। किसने मारा सर? down ভালে আছো তো? মই ঠিকে আছো চিন্তা কৰিব নালাগে মাজনী কিয় ঠিক আছে আপোনাক এৰেষ্ট কৰিব অহা নাই একচুৱেলি যোনটো কাম কৰিছে আচলতে ধন্যবাদৰ কাম কৰিছে আপোনাক ধন্যবাদ দিব আহিছোঁ তেওঁলোকৰ যিকেইটা টেৰৰিষ্ট মৰা গৈছে সেইকেইটা এনকাউণ্টাৰত মৰা যোৱা বুলি ধৰিব লাগিব ঠিক আছে বেটাৰ এতিয়া আমাৰ 5-6 যায় বুলি ওপৰত এৰি দিয়া আমাৰ লক্ষ্য হ'ব কেৱল টেৰৰিষ্ট তুমি মোক এই বিষয়ে সহযোগিতা কৰিব পাৰিবা জানো কৰিম নিশ্চয় কৰিম ঠিক আছে ঠিক আছে বলক তুমি কিমান কৰিব পাৰা মোৰ গম পাম ঠিক আছে আমি তেনেকৈ ঘূৰি আছো মোক এটেক কৰি আছে হা কেনেকৈ গম পাম মই যে ক'ত আছো তাত আছো তেনেকৈ টেৰৰিষ্টৰ ইমান লিংক আছে আমি ক'ত আছো কেনেকৈ আছো সিহঁতেতো গম পাবই সিহঁতৰ কিমান লিংকমেন আছে আপুনি জানেনে হয় ঠিকেই কৈছা তুমি কাৰণ মই য'তে আছো ততে মোক এটেক কৰি আছে আৰু সিহঁতক এই চোৱাই সিহঁতক জনাই আছে সেলিম দা চাহ খাব নেকি চাহ নাখাওঁ
আপুনি কি আল্লাহক নামানে নেকি? আল্লাহৰ ওপৰত মোৰ বিশ্বাস হেৰাই গৈছে আৰু আল্লাহ নাই বুলি মই ধৰি আছোঁ। কিমান নীতি নিয়মৰ মাজেৰে মই নামাজ পঢ়িছিলোঁ, তাকো পবিত্ৰ ৰমজান মাহত মই বিশেষভাৱে মই নামাজ পঢ়িছিলোঁ আৰু সেই ৰমজান মাহতে মোৰ নাজিমা আৰু মোৰ মাজনী বম ব্লাষ্টত নিহত হ'ল। গতিকে আল্লাহৰ প্ৰতি ইমান মই ভৰসা কৰি কি পাম আপোনাৰ লাগে, সেইকাৰণে মই আল্লাহ নাই বুলি ধৰি আছোঁ। সেইটো আপোনাৰ কথা, কিন্তু মই হ'লেও মানুহ, মই কিন্তু আল্লাহক মানো। একচুৱেলি এইটো মোৰ টিউশ্যন ৰুম, ন' প্ৰব্লেম, ঠিক আছে, আমি অলপ ডিছকাছ কৰি লওঁ। আমি সিহঁতক বিচাৰি যাম, যি পথেৰে এটেক কৰিবলৈ আহিছিলে সেই পথেৰেই আগবাঢ়ি যাম। কিজানিবা তেওঁলোকক লগ পামেই। ব'লক। পাহাৰখন দেখিছেনে আপুনি? সেই বাটেৰে তেওঁলোক অহা দেখিছিলোঁ। ব'লক আমি সেই পথেৰেই যাওঁ। ঠিক আছে ব'লা, মানুহ কিজনী সিহঁতক। সেইপিনেৰে গৈ থাকিম, আহক। ধন্যবাদ, ধন্যবাদ অঞ্জলি, ধন্যবাদ। তোমাৰ প্লেন ঠিকেই আছে। ডক্টৰ, এইজনী ৰুবিনা নহয়, এইজনী হ'ল অঞ্জলি আৰু ময়েই পথ আছোঁ। অঞ্জলি, তুমি মিছা প্ৰেম দেখুৱাই ডক্টৰক ইয়ালৈ লৈ আহা। ছাৰ, চেলিমক প্ৰেমেৰে ইমান সহজে আবদ্ধ কৰিব পৰা নাযাব, কাৰণ তেওঁ বহুত ক্ৰোধিত হৈ আছে। ছাত্ৰৰ সেই ক্ৰোধ কোনো প্ৰেমেৰে কমাব পৰা নাযাব ছাৰ। গতিকে মই এটা প্লেন কৰিছোঁ। প্লেন? কি প্লেনৰ কথা ভাবিছা তুমি? কোৱা। মই আপোনাৰ লগত থাকি সিহঁতক ইনফৰমেশ্যন দি আছিলোঁ, কিন্তু আপুনিতো সিহঁতক শেষ কৰি দিলে। তাৰ বাবে মই বাধ্য হ'লোঁ আপোনাক মেইন ঘাটিলৈ লৈ আহিবলৈ। আমি ইণ্টাৰনেশ্যনেল টেৰৰিষ্ট, যিবিলাক মানুহ লগাইছো সেইবিলাক তোৰ দেশৰে মানুহ, সিহঁতক আমি টকা দি লগাইছো। আৰু আচল টেৰৰিষ্ট হ'ল এই আমি। তোৰ দেশৰে দুই এটা সংগঠনৰ সদস্য আমাৰ তাত সোমাই ৰাখিছো, যেনে প্ৰীতম আৰু অঞ্জলি, আৰু বহুতো আছে, বহুতো আছে। ডক্টৰ, আজি কিন্তু বাচি যাব নোৱাৰা। কিবা ক'ব লগা আছে যদি ইয়াতেই কৈ দিয়া। तुम लोग ने इंडियन होके 30 लोग का साथ दिया, वो बाहर का आदमी है और तुम लोग देश का भीतर का आदमी, देश का भीतर। देश को बर्बाद करने के लिए तुम लोग इस लोग का साथ दिया। क्या धिक्कार है तुम लोग, क्या धिक्कार है। इस लोग का अपना देश के तैयार है और अपना देश का आदमी मानी नहीं सोचता, और इंडियन आया इंडियन आदमी मारने के लिए, अरे तुम लोग इस लोग का साथ दिया, साथ दिया तुम लोग। मैं इस लोग का अभी खत्म कर सकता हूँ, लेकिन मेरा बहुत दुख हुआ कि तुम लोग इंडियन होके मुझे मारने के लिए और इधर लेके आए। वाह इंडियन, शाबाश, तेरा कोई जवाब नहीं। मार डालो मुझे, मारो मारो मुझे, हिम्मत है तो। इस बेईमान आदमी को साथ दिया तुमने, है? इस बेईमान आदमी को। वो लोग पाकिस्तान तालिबान से भारत है, तालिबान में बम फुटा नहीं सकते हैं क्योंकि अपना आदमी मारा जाएगा, और इंडियन आया इंडियन आदमी मारने चाहिए। और तुम लोग इसका सहयोग क्या है? लज्जा लगता है दिल में, लज्जा लगता है मेरा, समझ गया? नहीं सकते इस देश में जिंदा रहने के लिए। मार डालो मुझे, मार डालो, कोई जरूरत नहीं है जिंदा रहने की। और मैं विदेश का आदमी के हाथ में मरने नहीं सोचता हूँ, क्योंकि अपना देश में अपना आदमी के हाथ मरना सोचता हूँ। तुम और तुम, मारो मुझे, हिम्मत मारो। অঞ্জলি, মাৰি পেলাইয়া। ই বহুত বকিছে, ই আমাক বহুত 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 বকিছে আৰু সহ্য কৰা নহ'ব। আপুনি বহুত বকি আছে।
আমি এওঁলোকক বাধা দিওঁ, আমি এওঁলোকক সহযোগ নকৰোঁ আমাৰ দেশ ধ্বংস কৰাৰ বাবে। আপুনি গুচি যাওক। ৰবা, তোমালোকক এই বিপদত পেলাই থৈ মই যোৱা নাই। মই ইয়াতে শেষ কৰিম বুলি আহিছোঁ। নাভাবিবা যে মই খুদাহাতে আছোঁ। খুদাহাতে মই অহা নাই, বুজিছা? গতিকে তোমালোকক এৰি থৈ মই এতিয়া কেতিয়াও নাযাওঁ। মই ইয়াতে শেষ কৰিম, কাৰণ ইয়াতে মোৰ পত্নী মাজনীৰ বম ফুটা শেষ কৰিছে, আৰু ইহঁতক মই এৰি দিয়া আপোনাৰ কি হ'ল? ডক্টৰক শপত কৰিছ নহয়, নিমখ আৰাম চাই ল'ম, তোকো চাই ল'ম। অঞ্জলি, সেলিম দা, আপুনি এতিয়া ঘৰলৈ যাব পাৰে। আমাৰ দেশত বিদেশী টেৰৰিষ্টে আমাৰ ইয়াত কেম্প পাতিছে। এতিয়াৰ বাবে সিহঁতক কেতিয়াও ছাপোৰ্ট নকৰোঁ। এইবাৰ আমি সিহঁতৰ বিৰুদ্ধে যুঁজিম। তোমালোকক যদি কিবা সহায় কৰিবলৈ মই তোমালোকৰ লগত আছোঁ, ময়ো যুঁজিম। হ'ব, এতিয়া আপুনি ঘৰলৈ যাব পাৰে, আমি চম্ভালি ল'ম। আপুনিতো আমাক বহুত সহায় কৰিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এতিয়া আমাৰ পাল, আপুনি যাব পাৰে। ঠিক আছে, মই আহিছোঁ বাৰু। আৰু কিবা অসুবিধা হ'লে মোক ক'বা। নিশ্চয়। থেংক ইউ। চল। বছ, অঞ্জলি আমাক বিশ্বাসঘাতক কৰিছে। সকলো গম পাইছো, তুমি ডক্টৰ লগ লাগি আমাৰ সকলোকে এটেক কৰিছা। হেই, ফোন দে। তুমি ডক্টৰক ফোন কৰা। হেল্ল', অঞ্জলি কোৱাচোন। ডক্টৰ দা, আপুনি ইয়ালৈ আহিব। এইটো বহুত ডাঙৰ ঘাটি, ময়ো গম পোৱা নাছিলোঁ। মুঠতে আপুনি ইয়ালৈ আহিব। হেল্ল', তোমালোক ক'ত আছে কেৱল মোক কৈ দিয়া, মই তালৈ গৈ আছোঁ। অঞ্জলি যি বাটেৰে আহিছিল, মই সেই বাটেৰে গ'লে নিশ্চয় লগ পাম। আমাৰ প্লেন কেৱল ইণ্ডিয়ান ধ্বংস কৰাৰ। অ'কে বছ,
আমার লক্ষ্য কি ইন্ডিয়ান টেররিস্টে না জানে আমার লক্ষ্য কি कहाँ घाटी बने हैं? बोलो कहाँ घाटी बने हैं? हमारा घाटी बांग्लादेश, अफगानिस्तान और पाकिस्तान में है और अभी इंडिया में भी है। अरे डॉक्टर, तुम भी मुसलमान, हम भी मुसलमान, पिस्तौल फेंक कर देखो कौन कितना पानी में है, देख लो। ठीक है, अच्छे राम इसे रखते। हिंदुस्तान का मुसलमान का देख लो हम टेररिस्ट का रामधनी है। हर टेररिस्ट हमको साकू मास्टर बोलते हैं। हम साकू मास्टर है। हमारा एक और जुड़वा भाई है, उसको मार डाला तुम। वो साकू से हम तरकारी काटते हैं, आप उसको काटने आया। मुझे काटने के लिए यार, मुझे काटने के लिए यार। ठीक है, काटो तो काटो। मुझे मारने के लिए है? उठो 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 उठो। মিস্টার সেলি কথা হ'ল এইটো যে ফলছ ইন্সপেক্টৰ হ'ল যিজনে হস্পিটেলত গৈ টেৰৰিষ্টক গুলি কৰিছিল, সেই ফলছ ইন্সপেক্টৰৰ জন্য আচলতে দীঘল চলি আছিল। প্ৰথমতে ভাবিছিলোঁ এই কামটো কোনোবা সন্ত্ৰাসবাদীয়ে কৰিছে বা কোনোবা গুণ্ডাই কৰিছে, কিন্তু তাৰ কোনো প্ৰুফ নাপালোঁ। শেষত আমি চিন্তা কৰি আপোনাৰ ওচৰ চাপিছোঁ, যিহেতু আপোনাৰ পিছত বহু সন্ত্ৰাসবাদী কৰিছে, যে আপোনাৰ চৌহদত মই ফলছ বেণ্ডেজ ইত্যাদিবিলাক পাইছিলোঁ, তাৰ ভিত্তিতে আচলতে আমি আগবাঢ়িছোঁ। হ'ব, আপুনি মোক বেছি প্ৰুফ দিব নালাগে। মই নিজে স্বীকাৰ কৰিছোঁ যে মই সিহঁতক হত্যা কৰাটো সত্য, আৰু কিয় হত্যা কৰিছোঁ আপোনালোকে সেইটোও জানে। টেৰৰিষ্ট হত্যা কৰিছোঁ আৰু তাৰ তদন্ত বিচাৰি আপোনালোকে ঘূৰি ফুৰিছে। সেই টেৰৰিষ্ট দুজনে কি কাম কৰিছে আপোনালোকে গম পায়নে? নিজে জানে।
তথাপি মই কওঁ শুনক, সিহঁতে এখন সৰু ল'ৰা ছোৱালীৰ গাড়ীত বম দিছিল আৰু কিমান ল'ৰা ছোৱালীৰ মৃত্যু হৈছিল আপোনালোকে গম পায়। দুটাতে মোৰ গাড়ীত তেওঁলোকে বম দিছিল আৰু মই লাকি বাচি গ'লোঁ, মোৰ পত্নী আৰু ছোৱালীৰ মৃত্যু হয়। এইবোৰ আপোনালোকে চিন্তা কৰা উচিত। টেৰৰিষ্ট মাৰিছোঁ হয়, সেই টেৰৰিষ্টৰ আপোনালোকে যেতিয়া বিচাৰ কৰে 4-5 বছৰ লাগে। কিয়? দেখ দেখি প্ৰমাণ আছে যে সিহঁতে মানুহ মৰা বুলি। সিহঁতে বিচাৰ কৰোঁতে ইমান দিন কিয় লাগে? কেৱল সোণৰ ৰাখি থৈছে কি যে টেৰৰিষ্টকেইটা 4-5 বছৰ জেলত পেলাই থওক আৰু সোণৰ মাজেৰে ওলাই যাওক, সেইটো বিচাৰে দেখি। আজি হয়তো ইয়াতে এইটো কৰিছে আৰু সিহঁতৰ আন টেৰৰিষ্ট আছে আৰু সিহঁতে প্লেন হাইজেক কৰিব আৰু কোনোবা ডাঙৰ মূল্যৱান মানুহক হয়তো কিডনেপ কৰিব আৰু সৰু ল'ৰা ছোৱালী কিডনেপ কৰি তাৰ বন্দী হিচাপে সিহঁতক আকৌ মোকলাই লৈ যাব। এইটো আপোনালোকে বিচাৰে নেকি? সেইটো মই সুৰুৱা ৰাখি থোৱা নাই আৰু সেইকাৰণে মই সিহঁতক সেই ৰূপ লৈ প্লেন কৰি গুলিয়াই মাৰিছোঁ, সিহঁত যাতে পলাই যাব নোৱাৰে। সেইটো মোৰ প্লেন আৰু সেই প্লেন কৰিয়াই মাৰিছোঁ। তাৰ বাবে মোৰ মৃত্যুদণ্ড হয়, যি হয় হওক, কাৰণ মই মৰালৈ ভয় কৰি মই এই কাম কৰা নাই। মোৰ যিটো টেনশ্যন আৰু সেই ল'ৰা ছোৱালীৰ মাক দেউতাকৰ যিটো টেনশ্যন, সেইটো সিহঁতে বুজি পায়। আপোনালোকে ইয়াৰ ভুক্তভোগী নহয়। জানো এই ঘটনাৰ নায়ক আপুনিয়ে, কিন্তু কথা এটা আছে নহয়, আপুনি আইন ভংগ কৰি টেৰৰিষ্টক গুলি কৰিছে। হয়, আমি জানো ইয়াৰ দ্বাৰা সমাজৰ উপকাৰ হৈছে বা প্ৰশাসনৰো উপকাৰ হৈছে, কিন্তু তথাপিও আইনৰ দৃষ্টিত আপুনিতো অপৰাধ কৰিছে, কিন্তু তাৰ তুলনাত আপুনি বহুত উপকাৰ কৰিছে। সেইকাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা আপোনাক আমি ধন্যবাদ দিছোঁ। চাওক, ভাল কাম কৰিবলৈ গৈ সমাজত বহুত বাধাৰ সন্মুখীন হয়, আমি আগবাঢ়োঁ। এই ক্ষেত্ৰত আমাৰ যথেষ্ট অভিজ্ঞতা আছে। আপুনি এনেকুৱা বহুত বাধা পাইছে সমাজৰ পৰা, তথাপিও যে আপুনি এনেধৰণৰ কাম কৰিবলৈ আগবাঢ়িছে, তাৰ কাৰণে আমি আপোনাৰ ওচৰতে ধন্যবাদ দিছোঁ। আপুনি ভাল কাম কৰিছে, সেইকাৰণে আপোনাৰ ছিকিউৰিটিৰ কাৰণে মিলিটাৰী হস্পিটেলত আপোনাক এপইণ্টমেণ্ট কৰা হৈছে। ইউ আৰ ছুপাৰ ৱাৰিয়াৰ, এজন যুঁজাৰু। আপুনি ভাল কামৰ কাৰণে আগবাঢ়ি থাকক, আমি সদায় আপোনাক কোঅপাৰেট কৰিম। এতিয়া এৰিছোঁ, আপোনাক বহুত ধন্যবাদ, আগলৈ লগ পাম। Thank you, Mr. Selim. Okay. প্ৰয়োজন হ'লে আকৌ আপোনাক লগ পাম।